হেল্ল' এভৰিৱান, আজি মিনি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া ছাগলীকেইটা এৰি দি মই আহিলোঁ আমাৰ পানীলাও গছজোপাৰ ওচৰলৈ। চাওকচোন কি ধুনীয়াকৈ আমাৰ পানীলাওবোৰ লাগি আছে। দেউতাক ক'লোঁ বোলো এটা পানীলাও লৈ আহক। এয়া পানীলাও আনিলে। অকল পানীলাও আনিলে নহ'ব নহয়, এয়া মাছো মাৰিলে। ঘৰৰে খালৰ গাঁৱত যে সকলো বস্তু ঘৰতে পোৱা যায়। ধুনীয়াকৈ লাওৰে মাছৰ আঞ্জাৰে ভাত খাই এয়া আহিলোঁ মই আবেলি আমাৰ শাকনিডৰালৈ। ইয়াত বিভিন্ন ধৰণৰ শাকৰ লগতে ইয়াত বেঙেনা, জিকা, ভেন্দি সকলোবোৰ হৈছে। এয়া চাওকচোন আমাৰ ঘৰৰে জিকা, বেঙেনা আৰু ভেন্দি। ৰাতিৰ সাজত মই বনালোঁ বেঙেনা আৰু ভেন্দিৰ ধুনীয়া এখন ভাজি, লগতে বনালোঁ দুপৰীয়াৰ মাছৰে এখন চিম্পুল জোল। আমাৰ যিহেতু মানুহ কম, আমাৰ মাছো কম। এয়া ধুনীয়াকৈ আঞ্জাখন হ'ল। তাৰ লগতে আপোনালোকে খাই পাইছেনে জনাবচোন। জাতিলাওৰ যিটো বাকলি সেইটো আলু এটা দি পিঁয়াজ অকণ দি ভাজিছোঁ। ইমানেই সোৱাদ লাগে, আপোনালোকে খাই পাইছে যদি মোক